নেচাৰ বইচ ৰজিত চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। 67% মানুহে ছাবস্ক্ৰাইব কৰাৰ ভিতৰত মোক ভিউ কৰি আছে আৰু 33% আনছাবস্ক্ৰাইব মানুহে মোক শ্ব' কৰি আছে মই ইউটিউব ষ্টুডিঅ'ত যেতিয়া চাওঁ। তো প্লিজ 33%ক মই যোনে যোনে মানে চাই মেলি ছাবস্ক্ৰাইব কৰা নাই মোক, তেখেতসকলক মই অনুৰোধ জনাইছোঁ, যদি মোক ভাল লাগে ছাবস্ক্ৰাইব কৰি মই সেইকাৰণে অনুৰোধ কৰিছোঁ। আৰু যদি মোৰ মানে বেয়া লাগে মোৰ ভিডিঅ' চাই মেলি মোৰ চেনেলটোত সোমাই চাই মেলি গুচি যায় ছাবস্ক্ৰাইব নকৰে, তেখেতসকলক মই অনুৰোধ জনাইছোঁ পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰিবলৈ ইচ্ছা নাই তেন্তে মোৰ চেনেলত নোসোমালে হ'ল, মই অনুৰোধ জনাইছোঁ। কিয়নো ইমান কষ্ট কৰি এটা ভিডিঅ' বনাওঁ, ৰাতি 2টা বাজিছে, এতিয়া 2টা বজাত মই ভিডিঅ' শ্বুট কৰিছোঁ। কাৰণ ইমান এটা ভিডিঅ' শ্বুট কৰিবলৈ কিমান কষ্ট একমাত্ৰ ইউটিউবাৰসকলেহে জানে। আৰু ইমান কষ্ট কৰাৰ বিনিময়তো যদি এটা ভিউ পায় বহুত আনন্দ লাগে, বহুত সুখ লাগে অন্তৰত ভিউ পালে। আৰু ছাবস্ক্ৰাইব পালেতো ক'বই নালাগে, এটা ছাবস্ক্ৰাইব পোৱা মানে আৰু মানে আনন্দৰ কোনো সীমাই নাই সেইদিনাখন। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ এটা টপিক হৈছে এইটো, তাৰপিছত এটা আঙুলি মই আপোনালৈ টুৱাই আছোঁ আৰু 3টা আঙুলি চব মোৰ ফালে মুভ কৰি আছে। এইটো মানে দৈনন্দিন জীৱনৰ মানুহৰ এটা আজিকালি এটা বিষয়ে হৈ পৰিছে। মানে হকে নহকে মানে মই আনৰ মানে অকল বদনাম কৰা, আনৰ বেয়া চিন্তা কৰা, কিয় মানে কি হৈছে আজিকালি মানে এনে কি মানে ইমান যুগৰ পৰিৱৰ্তন, যান্ত্ৰিকতাৰ পৰিৱৰ্তন নে কি, যান্ত্ৰিকতাৰ যুগৰ পৰিৱৰ্তন নে কি, আপোনালোকে হকে নহকে আনক আঙুলি টুৱাই যিকোনো কথাত। একবাৰ আনক আঙুলি টুৱাৰ আগতে নিজকে একবাৰ জুখি চাওকচোন। আপুনি যেতিয়া এবাৰ আনক আঙুলি টুৱাবলৈ চেষ্টা কৰে, আনৰ দুখ চলাবলৈ চেষ্টা কৰে, তেন্তে আপুনি নিজে কিমান পাৰফেক্ট একবাৰ চাই লওকচোন। নিজে 100% পাৰফেক্ট হয় জানো? নিজেতো কেতিয়াবা 100% পাৰফেক্ট নহয়। তেন্তে আনৰ বেয়াটো চিন্তা কৰিবৰ কাৰণে আপোনাৰ কোনো অধিকাৰ নাই। অধিকাৰ আছে জানো আপোনাৰতো কোনো অধিকাৰ নাই। আনৰ বেয়া চিন্তা কৰা, আনৰ দুখ খুচৰি থকা, আনে কি কৰিছে নাই, আনে কি কৰিছে, কি পিন্ধিছে, কি খাইছে বৈছে, কেনেকৈ পইচা ইনকাম কৰিছে, এইবিলাক মানে চিন্তা কৰি থাকিলেও আপোনালোকৰ আজিৰ যুগত টাইম আছেনে? ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পিছতো আপোনাৰ আনৰ দুখ খুচৰি থাকিবলৈ কিবা সময় আছেনে আজি? নিজকে আপুনি প্ৰশ্ন কৰকচোন। আপুনি নিজেই জানেচোন, আপুনি আনক দুখ খুচৰোৱাৰ আগতে নিজক যদি চায়, নিজৰ ওপৰত নিজৰে কমিবোৰ আপুনি দেখা পাব তেতিয়া। আৰু আনৰ কোনো দুখ খুচৰি থাকিবলৈ আপোনাৰ অধিকাৰো কোনো নাই দিয়া। আপোনাৰ এখন নিজৰ দুনীয়া আছে, যাক আপুনি দুখ খুচৰি থাকে, তেখেতৰ এখন দুনীয়া আছে। তেখেতে আপোনাৰ পৰা কিবা লৈছে নে নাই, আপোনাৰ পৰা তেখেতে কিবা বিচাৰিছে নেকি, নে আপোনাৰ পৰা কিবা তেখেতে ধাৰ খাইছে, তেখেতক আপুনি এনেকৈ বেয়াকৈ ব্যৱহাৰ কৰে, বেয়া চিন্তা কৰে, এইটোতো কোনো অধিকাৰ দিয়া নাই আপোনাক, কোনো ভগৱানে অধিকাৰ দিয়া নাই আপোনাক, কোনো ফালৰ পৰা আপোনাৰ অধিকাৰ পোৱা নাই সেইটো। তেন্তে অনুগ্ৰহ কৰিছোঁ প্লিজ আজিৰ পৰাই আনৰ দুখ খুচৰাটো এৰি দিয়ক আৰু ভাল কামত অলপ নিজৰ সময়বিলাক ভাল কামত, দেশখনৰ কথা চিন্তা কৰক, নিজৰ অসমখনৰ কথা চিন্তা কৰক আনৰ দুখ খুচৰাতকৈ। আৰু আনৰ দুখ খুচৰা সময়খিনি আপুনি এটা নতুন চিন্তাধাৰাৰ নিজৰ জীৱনটো গঢ় দিয়ক। নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক, নিজৰ ল'ৰা ছোৱালীক কেনেকৈ ভালকৈ কৰিব পাৰে, কেনেকৈ আদৰ্শ হিচাপে ল'ব পাৰে আপোনাক ল'ৰা ছোৱালীবিলাকে, আপোনাৰ নিজৰ ল'ৰা ছোৱালী আপোনাৰ আদৰ্শ হিচাপে কেনেকৈ ল'ব পাৰে সেইটো চিন্তা কৰক। অজৰ মৰমতে যেতিয়া এজন আইতাকে লৈ আনিছিলে এজন শিষ্যক তেখেতৰ ওচৰলৈ, তেখেতে কৈছিলে ল'ৰাটোৱে মিঠাই খাই ভাল পায়, মিঠাই এৰাব লাগে। তেতিয়া অজৰ মৰমতে 2-3 দিনৰ পিছত মাতিলে আইতাকক, কিয়নো অজৰ মৰমতে নিজে মিঠাই খাই ভাল পাইছিলে। আৰু অজৰ মৰমতে ভাবিলে মই নিজে যদি মিঠাই খাই ভাল পাওঁ, মই আনক কেনেকৈ মিঠাই খাবলৈ এৰিবলৈ কওঁ। সেইকাৰণে অজৰ মৰমতে প্ৰথমে নিজে মিঠাই খাবলৈ এৰিলে, তাৰপিছত তেখেতে শিষ্যজনক মিঠাই খাবলৈ এৰিবলৈ ক'লে। তো সেইবিলাক বস্তু আপুনি সেই গুৰুতত্ত্ববিলাক আহি লওক। আগৰ গুৰুতত্ত্ববিলাকৰ কথা কেতিয়াও পাহৰি নাযাব, আৰু বুঢ়ালোকে কোৱা কথাবিলাকো পাহৰি নাযাব। এইবিলাকত বহুত মহৎ আছে, এইবিলাক জীৱনৰ আদৰ্শ হিচাপে লৈ আগবাঢ়ক। আৰু মই সদায় এটা নতুন বিষয় আপোনালোকৰ মাজত আহি থাকিব বিচাৰোঁ। সদায় নতুন ৰিয়েলিটি, মানুহৰ জীৱনত ঘটি থকা সঁচা ঘটনাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকোঁ। তো চেনেলটো প্লিজ পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব।
বেল বটনটো দবাই ন'টিফিকেশ্যন অল কৰি ল'ব। ত' আজি মোৰ ইমানতে সমাপ্ত কৰিছোঁ আজি ভিডিঅ'টো। ধন্যবাদ।